আপুনি লাভ কৰিবনে চৰকাৰী ধন শীঘ্ৰেই একাউণ্টত সোমাব 10,000 কোটি টকা ধন লাভৰ বাবে আজিয়েই কৰক আবেদন হয় দেশৰ কেন্দ্ৰীয় চৰকাৰে ই-শ্ৰম কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আগবঢ়াইছে বৃহৎ পৰিমাণৰ ধনৰাশি আজিয়েই কৰক আবেদন যদিহে ই-শ্ৰম পৰ্টেলত আপোনাৰ পঞ্জীয়ন আছে তেন্তে অতি শীঘ্ৰেই একাউণ্টত সোমাব চৰকাৰী ধন দেশৰ ই-শ্ৰম কাৰ্ডৰ হিতাধিকাৰীলৈ এই বিশেষ সকাহ কেন্দ্ৰ চৰকাৰৰ ই-শ্ৰমৰ হিতাধিকাৰীয়ে প্ৰতি মাহে লাভ কৰিব 500 টকাকৈ 30 নৱেম্বৰ পঞ্জীয়নৰ অন্তিম সময়সীমা উল্লেখযোগ্য যে দেশৰ লাখ লাখ শ্ৰমিক ৰিক্সা চালক নাপিত ধোবা মুচি আৰু ফলমূল বিক্ৰেতাৰ বাবেই এই বিশেষ সুবিধা কেন্দ্ৰ চৰকাৰৰ মাত্ৰ 16 বছৰ বয়সৰ পৰা 59 বছৰ পৰ্যন্ত শ্ৰমিকে কৰিব পাৰিব এই বিশেষ আবেদন নিউজ ডেস্ক ৰিপৰ্ট টাইম